নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে আপোনালোকক আমাৰ ইউটিউব চেনেল শ্বাইনিং ষ্টাৰলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কেইটামান জিকে প্ৰশ্ন আৰু আপোনালোকে প্ৰশ্নকেইটাৰ উত্তৰটো দিব 5 ছেকেণ্ডৰ ভিতৰত। যদি তাতকৈ বেছি সময় লাগে তেন্তে ভিডিঅ'টো পোষ্ট কৰি এনচাৰটো দিব পাৰিব। মই শুদ্ধ উত্তৰটো কোৱাৰ আগতে আপোনালোকে কেইটা শুদ্ধ উত্তৰ পাৰিছে সেইটো মোক প্লিজ কমেণ্ট কৰি জনাবলৈ নেপাহৰিব। গতিকে বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ কোন ঠাইত ৰকেট উৎপাদন কৰা হয়? সময় আৰম্ভ। উত্তৰটো হৈছে থুম্বা। 2 নম্বৰত আছে ভাৰতৰ কোন ৰাজ্যত নাৰীৰ সংখ্যা বেছি? সময় আৰম্ভ। উত্তৰটো হৈছে কেৰালা আৰু ছিকিমত। 3 নম্বৰত আছে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন? সময় আৰম্ভ। উত্তৰটো হৈছে মংগল পাণ্ডে। 4 নম্বৰত আছে ভাৰতৰ কোন ঠাইত প্ৰথম ক্ৰিকেট খেলৰ আৰম্ভ হয়? সময় আৰম্ভ। উত্তৰটো হৈছে মুম্বাইত 1848 চনত। 5 নম্বৰত আছে ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয়? সময় আৰম্ভ। উত্তৰটো হৈছে চীন দেশত। বন্ধুসকল, আজিৰ প্ৰশ্নৰ শিতানত ইমানেই আছিল। এতিয়া আপোনালোকলৈ এটি প্ৰশ্ন আগবঢ়াম আৰু এই প্ৰশ্নটিৰ উত্তৰটো মই কৈ নিদিওঁ, আপোনালোকে মোক কমেণ্ট কৰি জনাব আৰু যিসকলে কমেণ্ট কৰি জনাব তেওঁলোকৰ নামসমূহ ইয়াৰ পিছৰটো ভিডিঅ'ত জনাই দিম। প্ৰশ্নটো হ'ল ভাৰতবৰ্ষৰ বাহিৰেও কোনখন দেশে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে পালন কৰে? আৰু আগৰ ভিডিঅ'টিৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামসমূহ হ'ল আছামিজ নেচাৰেল বিউটি এণ্ড হেল্থ, ভূপেন নাথ আৰু আছামিজ জিকে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিল তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেচবুক পেজটো লাইক কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব। আকৌ এটি নতুন ভিডিঅ'ত লগ পাম। চাই থাকিব শ্বাইনিং ষ্টাৰ।